रौमारी ज्योति आश्रमनि गाहाय हाबग्रा गेट लुफुंनो गाहाय खुन्थिया गायसनबाय। चिरां जिल्लानि सिङाव थानाय मुंदांखा रौमारी ज्योति आश्रमनि गोदानै गाहाय हाबग्रा गेटखौ लुफुंनो दिनै चिरां जिल्लानि बेंगिरि जतिन बराया गाहाय खुन्थिया गायसनो। मख'नो गोनांदि चिरांनि सामफागुरियाव ज्योति आश्रमनि गाहाय हाबग्रा गेट दंमोनब्लाबो आसाम मालानि रायजोआरि लामा बानायनायनि थाखाय सिफायनो गोनां जादोंमोन। दा बेनिनो दिनै आगजयग होनायनि गेजेरजों गोदानै गेट लुफुंफिनो चिरां जिल्ला बेंगिरि जतिन बरानि आखाइजों गाहाय खुन्थिया गायसनो। लोगोसे बे हाबाफारियावनो बाहागो लायो आसामनि बारग' मन्त्रि चन्दन ब्रह्म, ट्राइबेल संघनि आफादगिरि सुकुमार बसुमतारी बिथांमोनहा। আসাম মালা ৰাস্তাটো বনোৱাৰ কাৰণে এইটো ডিমলিছ কৰা হ'ল। তাত কিছু অলপমান টকা ৰাইজে কম্পেনচেশ্যন পালে, কিন্তু সেই টকাটোৱে মানে সম্ভৱ নহয় এখন মানে ডাঙৰ গেট বনোৱাৰ। সকলো ৰাইজে মিলি আমাৰ জ্যোতি আশ্ৰমৰ যিসকল কৰ্মকৰ্তা আৰু যি কনষ্ট্ৰাকশ্যন কৰিছে আমাৰ এইটো ৰাস্তা, তেওঁলোকে অলপ সহযোগ কৰাৰ কাৰণে আজি এটা শুভ দিনত আমাৰ জ্যোতি আশ্ৰমৰ মূল গেট পূৰণ আমাৰ গেট আজি আধাখিলা স্থাপন কৰা হ'ল। সকলো ভক্তপ্ৰাণ ৰাইজ আহিছে ইয়াতে, মানে সকলোৰে এটা আনন্দৰ দিন, শুভ দিন। গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ এই ব্ৰহ্মধৰ্ম প্ৰচাৰৰ যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াত সকলোৱে অংশভাগ লৈছে আৰু তেওঁৰ আদৰ্শ মতে আমাৰ এই বড়ো সমাজ ৰাইজে ভৱিষ্যতেও আগুৱাই লৈ যাব আৰু গুৰুদেৱৰ সেৱা লৈ সকলোৱে ভৱিষ্যতটো এটা জীৱন গঢ়িব বুলি মই আশা ৰাখিছোঁ। আৰু এই গেটখনৰ জৰিয়তে এটা যে সুস্থিৰ সমাজ সংস্কৃতিবান ৰাইজ একে আমি প্ৰমাণ কৰিবৰ কাৰণে আজি আধাখিলা স্থাপন কৰিছোঁ। যিহেতু আমি কেতিয়াবা দেখিবলৈ পাওঁ গেটটো বনোৱাৰ পিছত যিখিনি সম্পত্তি সেইটো মানে যতন নলয়, এইটো এটা সমজুৱা বস্তু। আমাৰ ৰাইজে নিজেই নিজৰ জৰিয়তে তেওঁলোকে এইটো গেটটো বনাইছে, গতিকে সকলোৱে আমি এটা সহযোগ কৰিব লাগিব আৰু আমি সদায় সচেতন হৈ থাকিব লাগিব। ইয়াৰ ক্ষেত্ৰত জিলা প্ৰশাসনৰ ফালৰ পৰা আমি ভৱিষ্যতে পাৰিলে সহায় কৰিম। ৰাইজেও নিজেও সহযোগ কৰিব লাগিব, তেতিয়া গেটখন নিশ্চয় ভালকে থাকিব।